নমস্কাৰ নিউজ ডে আসামৰ দৰ্শকক স্বাগতম জনাই লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান নগাঁৱত পুনৰ জব্দ হৈছে বৃহৎ পৰিমাণৰ হেৰইন প্ৰায় 1.5 লক্ষাধিক টকাৰ হেৰইন সহ আৰক্ষীৰ জালত আব্দুল হুছেইন নামৰ এগৰাকী যুৱক দেখাই আছো খবিকে নগাঁৱত পুনৰ জব্দ হৈছে বৃহৎ পৰিমাণৰ হেৰইন প্ৰায় 1.5 লক্ষাধিক টকাৰ হেৰইন সহ আৰক্ষীৰ জালত আব্দুল হুছেইন হয়পুৰ গাঁও আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত এই অভিযান চলিছিল নগাঁও আৰক্ষী আৰু CRPFে যুটীয়াভাৱে অভিযান চলাইছিল কাটিমাৰীত পুনৰবাৰ কৈছো নগাঁৱত পুনৰ জব্দ হৈছে বৃহৎ পৰিমাণৰ হেৰইন প্ৰায় 1.5 লক্ষাধিক টকাৰ হেৰইন সহ আৰক্ষীৰ জালত পৰিল আব্দুল হুছেইন আজি আমাৰ CRPF ইন্টেলিজেন্সৰ পৰা এটা ইনফৰমেশ্যন আছিলে আৰু আমি নগাঁও আৰক্ষী আৰু CRPF কাটিমাৰী তেওঁলোকৰ লগত যুটীয়াভাৱে এটা অপাৰেশ্যন কৰোঁ য'ত আমাৰ কাটিমাৰী পথাৰৰ ওচৰত দলংখন আছে তাতে এজন মানুহৰ পৰা 2 বক্স মানে তেওঁ আমতলা ছাইডৰ পৰা কাটিমাৰী এজন লেডিক ডেলিভাৰী কৰিবৰ কাৰণে গৈছিলে তেওঁ হাতেলতে 2 বক্স আমি তাতে ধৰোঁ তাৰ পৰা চিজ কৰোঁ আমি আব্দুল হুছেইন তেওঁৰ ঘৰ শ্বিলঙনি তেওঁৰ পৰা আমি 2 বক্স পাওঁ 2 বক্স হিৰইন পাওঁ আৰু তেওঁ আমতলা ছাইডৰ পৰা কোনোবাই তেওঁ কোৱা মতে আমতলা ছাইডৰ পৰা কোনোবা এজনৰ পৰা ড্ৰাগছ কিনি লৈ কাটিমাৰী কোনোবা এজন লেডিক ডেলিভাৰী কৰা প্ৰগ্ৰাম আছিলে আৰু আমি সেই ইনফৰমেশ্যনৰ ভিত্তিতে তেওঁলোকক আমি তাৰ পৰা কেইজনক আটক কৰিছোঁ এজনক বৰ্তমানলৈ এজনক কৰাটো কৰিছোঁ আৰু বাকী এতিয়া কাৰ পৰা তেওঁ মালখিনি আনিছে আৰু কালৈ ডেলিভাৰী কৰিছিলে এইটো বস্তু আমি ইনভেষ্টিগেট কৰি আছোঁ আৰু এইখিনি পোৱাৰ পিছত কিমান টকা মূল্য দুটা বক্স আছে এতিয়া মাৰ্কেট প্ৰাইচটো নাই কমেও 1.6 লাখ হ'ব 1.6 ধাৰাবাহিকভাৱে দেখিবলৈ পোৱা গৈছে আপোনালোকে অভিযান চলাইছে আৰু বহু পৰিমাণৰ ড্ৰাগছ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে কিন্তু কি ড্ৰাগছ বেপাৰীয়ে আৰক্ষীক ভয় নকৰা হৈছে নেকি তেনেকুৱা নহয় একচুৱেলি আমাৰ আৰক্ষী অধীক্ষক আনন্দ ছাৰৰ ইয়াত তেখেতৰ খুব অপাৰেশ্যনবিলাক আমি খুব এতিয়া বহুত মানে ক্ষিপ্ৰতাৰে কৰিবলৈ লৈছোঁ তো আমি যোনে কাম কৰি আছে য'তেই কাম কৰিছে আমি লগলৈ ইনফৰমেশ্যন পাইছোঁ তেওঁলোক ট্ৰাই কৰি আছে যে আমি আকৌ বেপাৰটো আৰম্ভ কৰোঁ তো আমি লগলৈ ইনফৰমেশ্যন পাইছোঁ আৰু তেওঁলোক আমি কৰায়ত্ব কৰোঁ এটা কথা এনেকুৱা হ'ব পাৰে নেকি যে খোৱা মানুহ এতিয়াও অধিক আছে সেইবাবে বিক্ৰেতাও বেছি হৈ হয় মই আগৰ পৰা এইটোৱে কৈ আহিছোঁ যে ডিমাণ্ড থাকিলে ছাপ্লাই থাকিব এইটো হ'ল বৰ্তমান ডিমাণ্ডটো এনেকুৱা নহয় যে ডিমাণ্ডটো শেষ হৈ যোৱা নাই ডিমাণ্ডটো এতিয়াও চলি আছে আমি যিমান পাৰোঁ সিমান মানুহ ৰিহাবত পঠাই আছোঁ তো ডিমাণ্ডটো যেতিয়া আহি আছে তো ছাপ্লাইটো কেনেকুৱা কোনোবাই ষ্টাৰ্ট কৰি আছে কাৰণ তেওঁলোকে দেখিছে যে এইটো বহুত সহজ ইনকাম মানে ইজি মানিৰ কাৰণে বহুত একদম ইজি মানি বস্তু পাইছে সেইটো ছাপ্লাই কৰিব টেমা বনাই দিব তাৰপৰা বিক্ৰী কৰিব কাষ্টমাৰটো এভেইলেবল আছে কাৰণ ডিমাণ্ড আছে কাষ্টমাৰ এভেইলেবল আছে চ' আজি কোনোবাই কামটো কৰি গৈ আছে তো আমি এতিয়া তেওঁ CRPFৰ লগত বা নগাঁও আৰক্ষী আমি একলগ হৈ কামখিনি কৰি আছোঁ আমাৰ মতে গোটেই ছাপ্লাইটো বন্ধ হ'ব লাগে আৰু আমি ডিমাণ্ডতো আমি কাম কৰিছোঁ বৰ্তমান পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকক নিউজ ডে আসাম।